আজিৰ ৰেচিপিটো হৈছে তিলৰ লগত লোকেল মুৰ্গী মাংস। একেবাৰে আল্টিমেট সোৱাদ হ'ব। আহক লাগি যাওঁ বনাবলৈ। মাংসখিনি বনাবলৈ প্ৰথমতে তিল অলপ ভাজি ল'ব লাগিব। প্ৰথমতে তিলখিনি মই ধুই পেলাই অলপ শুকুৱাই লৈছিলোঁ। শুকুৱাই লৈ অলপ সময় কেৰাহীত শুকানকৈ ভাজিম, তাৰপাছত মিক্সিত দি দিম। অলপমান যেতিয়া ধুনীয়া গোন্ধ এটা ওলাব তেতিয়াই মিক্সিত দি দিব লাগিব। বেছি ভাজিলে আৰু তিতা হৈ যাব পাৰে। কেৰাহী গৰম হৈ গ'ল, তেল দি দিলোঁ। গোটা জিৰা অলপ দিম, তাৰপাছত দিম তেজপাত এখিলা, তাৰপাছত দি দিম পিঁয়াজ। পিঁয়াজ 4 টুকুৰামান লৈছোঁ, মই 4 টুকুৰাই লৈছোঁ। এইটো চাইজত কাটি লৈছোঁ। অলপ সময় ভাজিব লাগিব। অলপ সময় ভজাৰ পাছত আদা নহৰুখিনি দি দিম। তাৰপাছত মিক্স কৰি পেলাই ভাজিব লাগিব আৰু। আদা নহৰু মই এইখিনিয়ে লৈছিলোঁ। এতিয়া মিক্স কৰি পেলাই ভালদৰে ভাজিম। আজি একো মছলা নিদিওঁ প্ৰথমতে। মছলা দি দিলে কি হয়, তলত লাগি ধৰে সোনকালে। গতিকে অলপ দেৰিকৈ দিম। প্ৰথমতে আদা নহৰুখিনি আৰু পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। অলপমান গল্ডেন ব্ৰাউন হোৱালৈ ভাজিব লাগিব আৰু। এতিয়া দি দিছোঁ বিলাহীখিনি। বিলাহী এটাই লৈছোঁ, সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া মিক্স কৰি ভাজিম। নিমখ দিম অলপমান, যাতে বিলাহীখিনি সোনকালে গলি যায়। অলপমান বঢ়িয়াকৈ এনেকৈ ভাজি থাকিম। এতিয়া দিম এটা আলু। অলপ মিডিয়াম চাইজৰ আলু এটা মই দীঘল দীঘলকৈ কাটি লৈছিলোঁ। এটাই দিছোঁ, বেছি দিয়া নাই। মিক্স কৰি ভাজিম। সাধাৰণতে যেনেকৈ ডাঙৰ ডাঙৰকৈ গোটা গোটাকৈ দিয়ে মুৰ্গী মাংস বনালে বা যিকোনো পাঠা মাংস বনালেও, সেই তেনেকৈ দিয়া নাই। মই চকলে সৰু সৰুকৈ দিছোঁ আৰু দীঘল দীঘলকৈ। দুটা কেঁচা জলকীয়াও দি দিছোঁ। অলপমান ভাজিম ভালদৰে। অলপ লাহেকৈ মছলা দিয়াৰ সময় হৈ গৈছে। ধনিয়া গুড়ি দিছোঁ আৰু দিলোঁ জিৰা গুড়ি আৰু জলকীয়া গুড়ি। তাৰপিছত দিম হালধি গুড়ি। ধুনীয়াকৈ দিয়াৰ লগে লগে দেখিলেনে তলত লাগিয়ে ধৰিলে নহয়। সেইকাৰণে মই অলপ সোনকালে দিয়া নাই, অলপ দেৰিকৈ দিছোঁ। অলপমান পানী দিব লাগিব, নহ'লে তলত লাগি ধৰিব। গতিকে পানী অলপ দি লৈছোঁ। ভালদৰে ভাজিম। তিলৰ মাংস বুলি ক'লে লোভ লাগিয়ে থাকে। মোৰ লোভ লাগিয়ে আছে। হোৱাৰ লগে লগে দবাব লাগিব। এতিয়া দি দিম তিলখিনি। তিলখিনি মই কিন্তু আগতে দিম, যাতে মছলাখিনিৰ লগত ভজা যায়। বহুতে তিলখিনি শেষৰ ফালে দিয়ে, মই কিন্তু আগতেই দিছোঁ। এতিয়া অলপ সময় এনেকৈ ভজাৰ পাছত মাংস দিবৰ সময় হৈ গ'ল। মাংসখিনি দি দিম এতিয়া। তাৰ পাছত বঢ়িয়াকৈ ভাজিব লাগিব। মিক্স কৰি ল'ম পূৰা। একেবাৰে গোটেই মছলাখিনি যাতে মাংসত লাগি ধৰে, এনেকৈ ধুনীয়াকৈ ভাজিম। অলপ সময় ভাজিম এনেকৈ। অসমত কিন্তু কিছু ধুনীয়া ধুনীয়া ৰেচিপি আছে দেই। তাৰে এটা হ'ল অন্যতম তিলত দিয়া মাংস। মুৰ্গী মাংসই হওক, গাহৰি মাংসই হওক, কিন্তু তামাম লাগে আৰু খাই। একেবাৰে শুকাই দিছোঁ ভাজি ভাজি। জুইটো অলপমান বঢ়াই দিছিলোঁ, কাৰণ তলত লাগি যোৱাৰ দৰে হৈছে। আৰু মোটামুটি যোনটো পানী ওলাইছিল, সেই পানীখিনিও নাইকিয়া হৈ গৈছে। মই শুকান জলকীয়া দুটা এনেকৈ মিক্স কৰি দিছোঁ এতিয়া। তাৰপাছত এতিয়া হ'ল পানী দিয়াৰ সময়। মই পানী দিম, গৰম পানী দিছোঁ। এনেকৈ মোটামুটি 2 গিলাচমান পানী দি দিছোঁ। কাৰণ লোকেল মুৰ্গী যিহেতু অলপমান সিজোঁতে অলপমান সময় ল'ব। যিহেতু ব্ৰইলাৰ হ'লে সোনকালে হৈ যায়, লোকেল কাৰণে মই অলপমান এনেকৈ দি ঢাকনো দি দিছোঁ। ঢাকন উঠাই পেলাই এইটো ষ্টেজত আহি পাইছেহি। মোটামুটি জোল শুকাই গৈছে। জোল অলপ ৰাখিম যেনিবা, একেবাৰে গোটা কৰি নাৰাখোঁ। যিহেতু ভাতৰ লগত জোল দিব লাগিব, জোল থাকিলেহে ভাল লাগিব। শেষত গৰম মছলা অলপ দি ঢাকি ৰাখিম। এইয়া চাওক, তিলৰ লগত মুৰ্গী মাংস, তাকো লোকেল মুৰ্গী। আৰু কি ক'ম আৰু, খাওঁ খাওঁ লাগিয়ে গৈছে মোৰ। মই এক পিচ টেষ্ট কৰিলোঁৱেই। গতিকে এয়াই হ'ল আজিৰ তিলত দিয়া মুৰ্গী মাংস। পৰিৱেশন কৰোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে মুৰ্গী মাংসখিনি।
চাওকচোন কি ধুনীয়া লাগিছে নহয়, আৰু গোন্ধটো কি ক'ম আৰু। মোটামুটি আধা ঘণ্টাৰ ভিতৰত মুৰ্গী মাংস ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাব পাৰিব, একেবাৰে ইজি, আৰু তো সকলোৱে জানেই বনাব, তথাপিও মই দেখালোঁ আৰু মই কেনেকৈ বনাওঁ। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ দৰে। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ আপকামিং ভিডিঅ'বিলাক পাই থাকিব। বাকী আৰু আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। টেক কেয়াৰ, বাই বাই।